মানুহ যেতিয়া চিকিৎসালয়ত যায় ডক্টৰজনক যেতিয়া দেখে ভগৱান হিচাপে তেওঁলোকে দেখে গতিকে ভগৱানে যদি বা ভগৱানৰ ক্ষেত্ৰখন বা পৰিসীমাটোতেই যদি মানুহক যদি অত্যাচাৰ বা লুটা হয় বা মানুহক চেপা হয় এক প্ৰকাৰে ক'ব গ'লে শোষণ কৰা হয় তেনে ক্ষেত্ৰত সেই মানুহজনক বা সেই ব্যক্তিজনক বা সেই নিৰ্দিষ্ট কৰ্মটোক ভগৱানৰ লগত তুলনা কৰিব পৰা যায়নে নলাৰ পৰা এটা প্ৰকাণ্ড জীৱ কি জীৱ আছিল এনিমেল আছিল ক'ব গ'লে বা জন্তু আছিল বা বেলেগ কিবা আছিল মই গম নাপাওঁ ৰাতি এন্ধাৰত মই দেখা নাপালোঁ আৰু তত মানে একদম তাৎক্ষণিকভাৱে মই মনিবই নোৱাৰিলোঁ চকুৱে মোৰ আহি পেলাই মোৰ ভৰিখনত কামুৰি দিলে ঠিক আছে আৰু ইমান ডাঙৰ ডাঙৰ অফিচাৰ্ছ বহি আছে ACS বহি আছে মানে ভাল ভাল প্ৰশাসনিক বিষয়া বহি এনেকুৱা অলপ চকু দিবলৈ দিয়ক এইবিলাক মানুহক এনেকৈ লুটিলে মানুহ খাব কি মানুহ যাব কি মানুহে ঘটিব কি মানুহ মৰি যাব তেওঁলোকে 100 টকা চাৰ্জ কৰক 150 টকা চাৰ্জ কৰক 200 টকা চাৰ্জ কৰক 400 টকা এটা ইনজেকশ্যন পুছ কৰাৰ বিনিময়ত তাৰপিছত মই এতিয়া ক'লোঁ ফাৰ্ষ্ট অফ অল I don't know why you guys are charging this much of money for an injection only তাৰ ওপৰত কিন্তু টেক্সৰ ওপৰত টেক্স কৰৰ ওপৰত কৰ তেওঁলোকে ভালকৈ পুছ কৰিব গাড়ীখন যদি সাধাৰণ নো পাৰ্কিঙতো ৰাখে লগালগ ফটো মাৰি ট্ৰেফিকে কিন্তু লগালগ দি দিয়ে সেইখিনি কিন্তু পুৰা জানে কেনেকৈ ল'ব পাৰে কিন্তু এই ডাঙৰ ডাঙৰ মালিকবিলাকৰ পৰা ডাঙৰ ইনষ্টিটিউশ্যনবিলাকত চাগে চৰকাৰৰ চকু নাযায় প্ৰশাসন ব্যৱস্থা চাগে চকু নাযায় সাধাৰণ শ্ৰেণীৰ মানুহে যদি এমাৰ্জেঞ্চিত এই হস্পিটেলখনত ট্ৰিটমেণ্ট কৰিব যায় এই হেল্থ চিটি হস্পিটেলখনত যদি ট্ৰিটমেণ্ট কৰিব যায় তেনেহ'লে তেওঁ নিজৰ ঘৰ মাটি বিক্ৰী কৰি পেলাই ট্ৰিটমেণ্ট কৰিব লাগিব তাৰ বাহিৰে তেওঁৰ কোনো অপশ্যন নাই নমস্কাৰ অসমবাসী আজি যিটো বিষয়ৰ ওপৰত বা যিখিনি কথা মই ক'বলৈ গৈ আছোঁ আচলতে এই বিষয়টো মই কালিৰ ঘটনাটো হৈ যোৱাৰ পিছত একচুৱেলি কালি হৈছিলে আজি মই বস্তুটো বনাই আছোঁ বা কৈ আছোঁ আপোনালোকৰ আগত মই বহুতবাৰ ভাবিলোঁ যে মই কথাখিনি কোৱা দৰকাৰ নে অদৰকাৰী কিন্তু মই যেতিয়া ফাইনেলি ভাবিলোঁ কৰাৰ পিছত মই নিজে এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে যদি মই বস্তুটো ফিল কৰিছোঁ এজন সাধাৰণ মানুহ হিচাপে মোৰ নিচিনা আৰু কিমান সাধাৰণ মানুহ গোটেই সমাজখনত মধ্যবিত্ত শ্ৰেণী বা দুখীয়া শ্ৰেণীয়ে ভৰি আছে আমাৰ নিচিনা গতিকে তেওঁলোকেও এই সমস্যাটো চাগে ফিল কৰিছে বা কৰিব অনাগত সময়ত গতিকে তেওঁলোকক জনোৱাটো দৰকাৰ আৰু এই বিষয়টোৰ ওপৰত নিৰ্দিষ্ট কৰ্তৃপক্ষ বা চৰকাৰৰ দৃষ্টিগোচৰ হোৱাটো দৰকাৰ বুলি মই ভাবোঁ আৰু সেইবাবে মই ভিডিঅ'টো বৰ্তমান বনাই আছোঁ গতিকে ভিডিঅ'টো লম্বা নকৰোঁ মই চেষ্টা কৰিম যিমান পাৰোঁ মূল কথাটোলৈ আহোঁ আচলতে কথাটো এনেকুৱা ধৰণৰ মই বৰ্তমান থাকোঁ গুৱাহাটীৰ জয়ানগৰ অঞ্চলত বেলতলা জয়ানগৰ অঞ্চলত আৰু সন্ধিয়া বা ৰাতিৰ সময়ত মই কি কৰোঁ মোৰ যিটো কুকুৰ সেই কুকুৰটোক মই প্ৰায়ে আচলতে সন্ধিয়া সময়ত ধৰি লওক হাগিবলৈ মুতিবলৈ উলিয়াই লৈ যোৱা হয় ৰাস্তাত এতিয়া এইখিনিতে মই কথা এটা ক'ব বিচাৰোঁ চাব আপুনি আগন্তুক সময়ত যিটো ঘটনা মোৰ লগত ঘটিবলৈ হ'ব মানে বা কম আপোনালোকক এইটো আচলতে প্ৰশাসন ব্যৱস্থা বা ধৰি লওক কৰ্তৃপক্ষ হওক ইয়াৰ লগত জড়িত নিৰ্দিষ্ট বিষয়সমূহৰ লগত জড়িত কৰ্তৃপক্ষৰ বাবেও এটা মানে মই ভাবোঁ কুৱেশ্যন কৰিবলগীয়া কথা বা এটা প্ৰশ্নবোধক চিন মই প্ৰতিদিনৰ দিনে কুকুৰটো সদায় মই উলিয়াই লৈ গৈ থাকোঁ সেইদিনাখনো 26 তাৰিখে ৰাতি প্ৰায় 10মান বজাত মই কুকুৰটো উলিয়াই লৈ গৈ আছিলোঁ মই ঠিক মোৰ এপাৰ্টমেণ্টৰ পৰা ওলাই পেলাই যিটো ৰাস্তাত মই সদায় যাওঁ মই ধৰি লওক জয়ানগৰৰ পৰা 6 মাইল দিশে যাওঁ ঠিক আছে তো যোৱা ৰাস্তাটোতে এনেকুৱা হাঁহি উঠা কথা ক'বলৈ গ'লে কুকুৰটো গৈ থকা অৱস্থাতে ঠিক নলাৰ পৰা এটা প্ৰকাণ্ড জীৱ কি জীৱ আছিল এনিমেল আছিল ক'ব গ'লে বা জন্তু আছিল বা বেলেগ কিবা আছিল মই গম নাপাওঁ ৰাতি এন্ধাৰত মই দেখা নাপালোঁ আৰু তত মানে একদম তাৎক্ষণিকভাৱে মই মনিবই নোৱাৰিলোঁ চকুৱে মোৰ আহি পেলাই মোৰ ভৰিখনত কামুৰি দিলে ঠিক আছে আৰু এনেকুৱা মানে বেয়াকৈ কামুৰিছে ক'ব গ'লে বিষটো মই আপোনাক অনুভৱে বুজাব নোৱাৰোঁ কি বস্তু আছিল মই নাজানো মোৰ ভৰিখনত কামুৰি দিলে এয়া দেখিছে ফটোখনত মই অলৰেডি দেখাই দিছোঁ কিদৰে কামুৰিছে এতিয়া কথাটো হ'ল কি যিহেতু আন্ধাৰত এটা অচিনাক্ত জীৱই যেতিয়া আপোনাক কাটিব আপোনাৰ মনলৈ প্ৰথম সন্দেহটো এইটোৱে আহে যে ই সাপ নেকি ঠিক আছে বা এইটো স্নেক বাইট নেকি গতিকে ময়ো ততাতৰিয়াকৈ লগালগ মই কুকুৰটোক ভিতৰলৈ আনি পেলাই বা আগলৈ নগৈ মই কি কৰিলোঁ এপাৰ্টমেণ্টলৈ আহিলোঁ আৰু মোৰ গাড়ীখন উলিয়াই পেলাই মই লগালগ চিকিৎসালয় বুলি ধাউতি মেলিলোঁ আৰু মোৰ ওচৰৰ পৰা আটাইতকৈ ক'ব গ'লে ওচৰতে থকা বা মই যাব বিচৰা ধৰি লওক মই সহজে ভাবিছোঁ যদি ডক্টৰ এমাৰ্জেঞ্চি থাকিব পাৰে তেনেহ'লে মই কি কৰিলোঁ একচুৱেলি মই জয়ানগৰ গ'লে ভুল হ'ব মই থাকোঁ কেবিৰ ওচৰত ঠিক আছে কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত গতিকে মোৰ ওচৰতে হয় আপোনাৰ হেল্থ চিটি তো ততাতৰিয়াকৈ গাড়ীখন নিজে চলাই গৈ পেলাই মই হেল্থ চিটি পালোঁ হেল্থ চিটিত এমাৰ্জেঞ্চি ৱাৰ্ডত মই সোমালোঁ এমাৰ্জেঞ্চি ৱাৰ্ডত সোমোৱাৰ লগে লগে তাতে ডক্টৰৰ প্ৰথম অৱস্থাত তেওঁলোক বেলেগত ব্যস্ত আছিলে ভিতৰত বহুতখিনি কথা আৰু মই এইখিনি ইমান ডিটেইলছত যাবলৈও মোৰ মন নাইকিয়া বা মই ক'বলৈ বিচৰা নাই সকলো ব্যস্ত থাকে তেওঁলোকে অকণ পলম কৰিছিলে কাৰণ এটা এমাৰ্জেঞ্চি কেছ
আননোন এনিমেল বাইটিং অথচ তেওঁলোকে পলম কৰিছিলে অথচ বাৰু যি কি নহওক তেওঁলোকৰ কাম থাকে মই বুজিছোঁ এমাৰ্জেঞ্চি যিহেতু আৰু সেইদিনাখন তথাপিও বিশেষ মানে পেচেণ্ট নাছিলে অথচ তেওঁলোক আহিলে মানে কি আৰু প্ৰথম অৱস্থাত তেওঁলোক আহাই নাছিলে থকাৰ পিছতো প্ৰাইভেট হোৱাৰ পিছতো মোৰ লগত যোৱা ব্যক্তিজনে গৈ পেলাই যেতিয়া ক'লে যে এনিমেল বাইটিং কেছ প্লিজ কাইণ্ডলি আপোনালোকে অকণমান সোনকাল কৰক তেওঁলোকে আহি পেলাই জেগাটো চাই পেলাই মোক সুধিলে যে তোমাক কিহে কামুৰিলে তেতিয়া মই ক'লোঁ মই এন্ধাৰত আছিলোঁ কিহে কামুৰিলে মই ধৰিব নোৱাৰোঁ কিন্তু মোৰতো লাগিছে হয়তো স্নেক বাইটো হ'ব পাৰে বা আননোন বেলেগ কিবাৰো হ'ব পাৰে কিন্তু মোৰ লাগিছে মানে যিহেতু যিমানেই নহওক এটা সাপে যেতিয়া কামুৰিব আপোনাৰ ভৰিখন মেৰিয়াই ল'ব বা দাঁতৰ চিন থাকে কিন্তু মানে মোৰ দাঁতৰ চিনটো সেই তেনেকুৱা নিচিনাই ফটো দেখিলে গম পাব ঠিক আছে কিন্তু বহলি গৈছে মাৰ্কটো কাট মাৰ্কটো বহলি গৈছে গতিকে মই ক'ৰবাত নহয় ক'ৰবাত অকণমান নিজেও মানে ডাউট ক্লিয়াৰ হৈ আছিলোঁ যে এয়া হয়তো স্নেক বাইট নহয় বা সাপৰ দংশন নহয় গতিকে মই তেওঁলোকক ক'লোঁ যে সাপৰ দংশন হ'ব নালাগে হয়তো আননোন বেলেগ কিবা হ'ব ধৰি লওক নলাত থকা চিকা জাতীয় বা তেনেকুৱা কিবা নিগনি জাতীয় বস্তুৱে হয়তো কামুৰিছে কিন্তু বস্তুটোৰ এনিমেলটো ৱেইটটো বহুতখিনিয়ে ডাঙৰ আছিল কাৰণ মোৰ ভৰিখনত যেতিয়া ৱেইটটো পৰিছে মই ফিল কৰিব পাৰিছোঁ হয়তো অলমষ্ট মোৰ দেন 2 কেজি ধৰি লওক এনেকুৱালৈকে ডাঙৰ চিকাৰ থাকে নলাত নৰ্মেলি টাউনত যদি আপুনি যায় চিটিৰ ডাঙৰ হৈ যায় তাৰপিছত তেওঁলোকে কৰিলে কি এতিয়া মই ক'লোঁ আপোনালোকে কাইণ্ডলি ব্লাড টেষ্টটো কৰক তেওঁলোকে ক'লে নাই ব্লাড টেষ্ট আমি এতিয়া নকৰোঁ আপোনাৰ পৰা ব্লাড অলপ লৈ পেলাই আমি প্ৰথম চেম্পল চাম ঠিক আছে কথামতেই কাম তেওঁলোকে মোৰ ৱেঞ্চৰ পৰা বা শিৰাৰ পৰা আপোনাৰ টেষ্টখিনি উলিয়ালে এটা চিচাত ৰাখি পেলাই তেওঁলোকে 20 মিনিটৰ ক'লে যে 20 মিনিট আমি ৰাখি চাম টেষ্টটো গোটা বান্ধে নেকি ঠিক আছে কাৰণ সাপে দংশন কৰিলে পয়জন থাকিলে কি হয় টেষ্টটো গোটা বান্ধে তো মই কথামতে সেইটোৱে হ'ল তেওঁলোকে চালে 20 মিনিটৰ ঠাইত এঘণ্টা চালে তেওঁলোকে সাপে দংশন হ'লে যিটো গোট মাৰিব লাগে সেইটো গোট নামাৰিলে মই এটা কথা বুজি নাপালোঁ এইখিনিতে যদিহে লগালগ ট্ৰিটমেণ্ট নকৰি মই নহয় ডক্টৰ নহয় মই মেডিকেল লাইনৰ নহয় যদিও মোৰ জাষ্ট এটা মই কুৱেশ্যন যদি মোক সেইখিনি সময়ত সঁচাই সাপে দংশন কৰিলেহেঁতেন তেনেহ'লে এই যে তেওঁলোকে 20 মিনিট নহয় পেলাই এঘণ্টালৈকে ৰখিলে টেষ্টটো উলিয়াই পেলাই টেষ্টটো গোট বান্ধে নেকি চাবলৈ এঘণ্টালৈকে ৰখিলে তেনেস্থলত যদি যদিয়ে সাপ হ'লহেঁতেন বা মোৰ ঠাইত আন কোনো হ'লহেঁতেন তেনেহ'লে যদি সাপে দংশন কৰিলেহেঁতেন তেওঁৰ গোটেই গাটো বিষ বিয়পি পৰিলেহেঁতেন গোটেই গাটো তেওঁৰ মানে ধৰি লওক যিটো চিটুৱেশ্যন বেয়া অৱস্থালৈ গ'লহেঁতেন গতিকে আজিৰ সময়ত মোৰ প্ৰথম এটা কুৱেশ্যন যে আজিৰ সময়ত আমি টেকন'লজিকেলি ইমান এডভান্স হোৱাৰ পিছতো আমি বাৰু এতিয়াও সেই টেষ্টটো উলিয়াই পেলাই বটলত ৰাখি আমি চাব লাগিবনে যে এইটো সঁচাই টেষ্টটো গোট বান্ধেনে নাবান্ধে সাপে কামোৰাৰ নিচিনা তেনেহ'লে আমি ইমান টেকন'লজি পিনৰ পৰা এডভান্স হোৱাৰ আমাৰ যুক্তিযুক্ততা ক'ত থাকিল মিনিং কি থাকিল যদি আমি মেনুৱেলিয়ে চাব লগাত পৰে মই তেওঁলোকক তেতিয়াও কুৱেশ্যন কৰিছিলোঁ যে এবাৰ ব্লাড টেষ্টটো কৰক নেকি তেওঁলোকে ক'লে নাই দিছ ইজ দ্য প্ৰচিডিঅ'ৰ আমি তেনেকৈ চাওঁ ঠিক আছে উপায় নাই ডক্টৰৰ কথা জানিব আমিতো তাত কৈ লাভ নাই তথাপি মোৰ ক'ৰবাত নহয় ক'ৰবাত এটা ভয় আছিলে যদিহে বাই চান্স সেই বাইট কৰা বা কামোৰা এনিমেলটো যদিহে কেনেবাকৈ ভেনামাছ থাকিলহেঁতেন বা পয়জন থাকিলহেঁতেন তেনেহ'লে মোৰ শৰীৰত গোটেই বিষটো বিয়পি পৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন গতিকে নাজানো তেওঁলোকে কি কৰিলেহেঁতেন হয়তো মানুহৰ জীৱনৰ লগত লৈ পেলাই তেওঁলোকে হেতালি খেলে বাৰু যি কি নহওক ট্ৰিটমেণ্ট লোৱাৰ পিছত প্ৰায় একজেক্টলি এঘণ্টামানৰ পিছতে মোক তেওঁলোকে এমাৰ্জেঞ্চি ৱাৰ্ডত সুধিছে তুমি এডমিট হ'ব লাগিব ঠিক আছে মই বোলো এডমিট হ'ব লাগিব কিয় মইতো এমাৰ্জেঞ্চি ৱাৰ্ডত আহিছোঁ আপোনালোকে প্ৰথম মোক অবজাৰ্ভেশ্যন ৰাখক তেওঁলোকে ক'লে যে নাই দিছ ইজ দ্য প্ৰচিডিঅ'ৰ এগেইন দেট পাৰ্টিকুলাৰ ডক্টৰ হেভ মেনশ্যন ডেট দিছ ইজ দ্য প্ৰচিডিঅ'ৰ উই হেভ টু এডমিট ইট মই ক'লোঁ বোলো ঠিক আছে বাৰু বাট এমাৰ্জেঞ্চি ৱাৰ্ডত আপোনালোকে মোক 2-3 ঘণ্টা চাই লওক তাৰপিছত কওক কি চিটুৱেশ্যন হয় তাৰপিছত লাগিলে মই এডমিট হৈ যাম একো ইছ্যু নাইকিয়া কিন্তু আই ডোণ্ট ন' কিয় তেনেকুৱা কৰিব বিচাৰিছিলে তাৰপৰা ক'লে যে ৰেজিষ্ট্ৰেশ্যন ফি কৰিব লাগিব অ'কে এইবোৰতো প্ৰচিডিঅ'ৰ হয় কৰিব লাগিব মই কৰিলোঁ মোৰ লগত যোৱা মানুহজনে ৰেজিষ্ট্ৰেশ্যন এণ্ড অল কৰি দিয়াৰ পিছত ধুনীয়াকৈ হোৱাৰ পিছত 1-2 ঘণ্টাৰ পিছত টেষ্টটো আহি ডক্টৰজনে চালে চোৱাৰ পিছত দেখিলে মোক ক'লে নাই তোমাৰ হয়তো স্নেক বাইট নহয় টেষ্টটো গোট বান্ধা নাইকিয়া তেতিয়া মই ক'লোঁ ঠিকে আছে তেনেহ'লে বাট ষ্টিল যিহেতু আননোন এনিমেল আছিলে আৰু বাহিৰৰ এনিমেল আছিলে আই উড লাইক টু গ' উইথ এ ৰেবিজ ভেকচিন ঠিক আছে মই এটা ৰেবিজ ভেকচিন ল'ব বিচাৰোঁ তো কাইণ্ডলি মোক দিয়ক কৈছে ঠিক আছে আমি ৰেবিজ ভেকচিন ছাজেষ্ট কৰিম বুলি তাৰপিছত তেওঁলোকে ৰেবিজ ভেকচিন ছাজেষ্ট কৰিলে আৰু কি কৰিলোঁ সেইখিনি সময়তে এটা ৰেবিজ ভেকচিন লোৱা গ'ল আৰু ৰেবিজ ভেকচিনো তেওঁলোকে লিখিছিলে এটা ৰেবি পিয়ৰ বুলি লিখিছে মানে ধৰি লওক প্ৰেছক্ৰিপশ্যনত হেল্থ চিটিৰ কথা কৈ আছোঁ দেই মই বৰ্তমান আমাৰ খানাপাৰাৰ যিখন হেল্থ চিটি হস্পিটেল তেওঁলোকে ৰেবিজ ভেকচিনৰ ৰেবি পিয়ৰ লিখিছে মেবি আই ডোণ্ট ন' তেওঁলোকে ফাৰ্মাচীত নাপালে চাগে তেওঁলোকে ভেক্সিৰেপ ইনজেকশ্যন তেওঁলোকে মোৰ শৰীৰত ইনজেক্ট কৰিছে ফাইনেলি ৰেবি পিয়ৰ লিখিছে কিন্তু ভেক্সিৰেপ তেওঁলোকে ডক্টৰে লিখিছে ৰেবি পিয়ৰ তেওঁলোকে লিখিছে মানে ইনজেক্ট কৰিছে কিন্তু মোৰ তাত ভেক্সিৰেপ বা যি কি নহওক ভেকচিন একেই অলমষ্ট কম্পজিশ্যনবিলাক একেই থাকে
মই সেইটোতো ওকে হ'লো ল'লো লোৱাৰ পিছত তেওঁলোকে নিৰ্দিষ্ট আৰু 4টা মোক লিখি পেলাই মোক ক'লে তুমি থাকিব বিচৰা নে যাবগৈ বিচৰা তেতিয়া মই ক'লো যে চাওক মোৰ বৰ্তমান যদি স্নেক বাইট নহয় মোৰ বডিত যদি তেনেকুৱা কোনো মানে চিমটমছ দেখুৱাই নাই তেনেহ'লে মই বিনা কাৰণতো ইয়াত থাকি লাভ নাই কাৰণ মানুহৰ পইচাৰ কথা আছে মানুহৰ সময় কথা আছে আৰু মই গৈছো ৰাতি গৈছো প্লাছ মোৰ কুকুৰটোক মই তেনেকে ঘৰতে এৰি থৈ গুচি গ'লো তাৰ কাৰণে মই খাদ্যও মই যোগাৰ নকৰিলোঁ কাৰণ মোৰ জীৱনটো বেছি ডাঙৰ এইখিনি সময়ত গতিকে মই যিমান পাৰোঁ এমাৰ্জেঞ্চি ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়খনত গৈছিলোঁ গ'লো যোৱাৰ পিছত কি হ'ল তেওঁলোকে মোক সেইটো ক'লে যে এডমিট হ'ব নে মই ক'লোঁ যে মই এডমিট নহওঁ হ'লেও মই 3 ঘণ্টামান থাকিব বিচাৰিম চাম কি হয় তেওঁলোকে তাতে ৰখিলোঁ মই 3 ঘণ্টামান তাৰপিছত ফাইনেলি তেওঁলোকে ডিছচাৰ্জ দিয়াৰ পিছত তেওঁলোকে মানে লিখাই লৈছে দেই হেল্থ চিটিত নাজানো নতুন নিয়ম নে আগৰ পৰাই নিয়ম তেওঁলোকে কৰে মোৰ ইভেণ্ট প্ৰকৃতিৰ হাতৰ 2টা থামৰ ইম্প্ৰেশ্যন মানে ফিংগাৰপ্ৰিণ্টৰ পৰা আদি কৰি চাইনৰ পৰা আদি কৰি মই নিজে মাৰিছোঁ ইন কনচাৰ্ণ দিবলৈ যে মই নিজে গৈ আছোঁ বুলি ঠিক আছে দিছ ইজ দ্য প্ৰচিডিঅ'ৰ বুজি পাওঁ তেওঁলোকৰ ৰিস্ক থাকে হৈ গ'ল এইখিনি কথা তাতে কিয় গৈ আছোঁ এইটো লিখি থৈ আহিছোঁ কাৰণ মই লিখিছোঁ যে মোৰ ঘৰটো হস্পিটেলৰ নিলগতে গতিকে কিবা ইন কেছ অফ বাই চান্স যদি হয় মই আহি যাব পাৰিম প্ৰব্লেম নাই গতিকে মই আহি গ'লোঁ বাৰু যি কি নহওক এতিয়া হ'ল দ্বিতীয় পৰ্যায় আচল ঘটনাটোলৈ দেই প্ৰথম ইনজেকশ্যনটো ল'লোঁ মই 26 তাৰিখে এণ্ড 0 ড'জ আছিল সেইটো 5টা ইনজেকশ্যন থাকে ৰেবিছৰ যোনে লৈছে জানে আৰু এতিয়া ফাৰ্ষ্ট মানে 0 পৰা ফাৰ্ষ্ট ড'জ মানে ছেকেণ্ড ড'জ ধৰি লওক ছেকেণ্ড ইনজেকশ্যনটোৰ দিন এতিয়া ইনজেকশ্যনটো ল'বলৈ মই কি কৰিলোঁ ফাৰ্মাচীত যাই পেলাই মই দেখিলোঁ বহুতবাৰ সেই একেটা ইনজেকশ্যন মই বিচাৰিলোঁ অলমষ্ট গোটেই বেলতলৰ পৰা আদি কৰি জয়ানগৰৰ পৰা আদি কৰি যিমানখিনি আছে ফোন কৰি মই চালোঁ সেই নিৰ্দিষ্ট ইনজেকশ্যনটো মই বিচাৰি নাপালোঁ ভেক্সিৰেভ ইনজেকশ্যন ক'তো বৰ্তমান পাবলৈ নাই হয়তো অভিৰৱ বুলি এটা থাকে ইনজেকশ্যন সেইটো পোৱা যায় নহ'লে আন কোনো মেক্সিমাম ঠাইত অভিৰৱে পোৱা যায় তো তেওঁলোকে ছাজেষ্ট কৰিলে অভিৰৱ আছে মাৰিব পাৰি বাট মই কি কৰিলোঁ যে চাওক মই অলৰেডি এটা ফাৰ্মাচীক ক'লোঁ যে মই অলৰেডি এটা ড'জ ল'লোঁ যিহেতু এটা ব্ৰেণ্ডৰ গতিকে মই আৰু দ্বিতীয়টো ব্ৰেণ্ডৰ লগত মই যাব নোৱাৰোঁ গতিকে অৱশেষত ভাগৰি কৰি গৈ পেলাই মই পুনৰ গ'লোঁ হস্পিটেললৈ ঠিক আছে হস্পিটেললৈ মই যোৱাৰ পিছত ফাৰ্মাচীত গ'লোঁ তেওঁলোকক মই দেখালোঁ ফাৰ্মাচীক যে এইখন মোক লাগে এইটো ইনজেকশ্যন মাৰিছিল তেওঁলোকে ইনজেকশ্যনটো দিলে ইয়াতে আচল জমনিটো হ'ব ইনজেকশ্যনটো যেতিয়া দিলে মই প্ৰপাৰ ফাৰ্মাচী মানুহজনক সুধিছোঁ যে তেওঁলোকে যে ভেকচিনটো মাৰিব ক'ত যাব লাগিব তেওঁলোকে ক'লে এমাৰ্জেঞ্চি ৰুমত যাব লাগিব আৰু লগতে মই এইটো সুধিলোঁ যে এমাৰ্জেঞ্চি ৰুমলৈ গ'লে মই মাৰিব ইনজেক্ট কৰাৰ বিনিময়ত তেওঁলোকক কিবা দিব লাগিব নেকি কৈছে কিবা এটা দিব লাগিব চাগে কিন্তু কি দিব লাগিব মই চিয়'ৰ নহয় ঠিক আছে নৰ্মেলি কি হ'ব আৰু মই গ'লোঁ এমাৰ্জেঞ্চি ৱাৰ্ডলৈ এতিয়া মই ইয়াতে আপোনাক এটা কুৱেশ্যন সোধোঁ এটা সাধাৰণ আপুনি এটা ফেমিলিৰ পৰা বিলং কৰা এটা মধ্যবিত্ত শ্ৰেণী অসমত 99% মানুহেই মধ্যবিত্ত গোটেই ভাৰতখনতে মেক্সিমাম মানুহ মধ্যবিত্ত তেনেস্থলত আপোনাৰ শৰীৰত এটা ইনজেকশ্যন মাৰা বিনিময়ত এজন নাৰ্ছে এজন ডক্টৰে কিমান টকা চাৰ্জ কৰিব লাগে বাৰু আপোনাৰ মতে ই লাগিলে প্ৰাইভেটেই হওক গভৰ্ণমেণ্টতো নলয়ে প্ৰাইভেটেই হওক লাগিলে কিমান টকা এটা সাধাৰণ ইনজেকশ্যন আপোনাৰ বডিত ইনজেক্ট কৰাৰ বিনিময়ত কিমান টকা ল'ব লাগে মোক সেই বস্তুটো আপুনি নিজে ভাবি লওক কিমান হ'ব পাৰে হায়েষ্ট তাৰপিছত মই গ'লোঁ কাৰণ মই এটা বস্তু নিশ্চিন্ত হৈ আছোঁ যে যোৱা পৰহি মই ইয়াতে ট্ৰিটমেণ্ট কৰি গৈছোঁ মই অলৰেডি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি যি কনচাল্টেশ্যন ফিজ 1000 টকা লয় তেওঁলোকে ফিজ পে'মেণ্ট কৰি গৈছোঁ আৰু যিমান মই নতুন হস্পিটেলততো যোৱা নাই প্ৰাইভেটত মই নতুন যোৱা নাই যিমানখিনি মই জানো এটা ৰেজিষ্ট্ৰেশ্যন ফিজ যেতিয়া লয় এখন হস্পিটেল বা প্ৰাইভেট নাৰ্ছিঙে সেই নিৰ্দিষ্ট ৰেজিষ্ট্ৰেশ্যন ফিজটো কণ্টিনিউৱাছ 1 মাহলৈ ভেলিড থাকে মানে সেইটো বিনিময়তে আপুনি যদি কিবা কাম আছে আপুনি কৰিব পাৰে বা কনচাল্টেশ্যন পুনৰ ল'ব পাৰে সেই একেজন ডক্টৰ বা একেখিনি কামৰ পাৰে গতিকে মই নিশ্চিন্ত হৈছিলোঁ অথচ মই ভাবিলোঁ কি ইনজেকশ্যনটো দিম কিবা এটা দিম কি আছে দিবতো লাগিবই মই সেইটো কাৰণে মই ক্লিয়াৰ আছিলোঁ মই দিবলৈ ৰেডি আছিলোঁ ইনজেকশ্যনটো ল'লোঁ মই নিৰ্দিষ্ট সময়ত এমাৰ্জেঞ্চি ৰুমত তাৰপিছত লগালগ যিজনে ইনজেকশ্যন মাৰিছে তেওঁ কৈছে এখন কাগজ লিখিছে কাগজখন মোৰ লগতে আছে এখন হ'ল হেল্থ চিটিৰ তেওঁলোকৰ চাগে মিছা কম বুলিও ভাবিব পাৰে এখন হেল্থ চিটিৰ ফাইল হয় ঠিক আছে এখন মোৰ প্ৰেছক্ৰিপশ্যন হয় গতিকে তেওঁলোকে এখন কাগজ লিখিছিলে এণ্ড দিছ ইজ দ্য পেপাৰ এখন আছিলে তাত আপুনি দেখিলে গম পাব লিখা আছে যে ইনজেকশ্যন পুচিং চাৰ্জ মানে ইনজেকশ্যনটো মাৰা বিনিময়ত পুচিং চাৰ্জ কিমান হ'ব তেতিয়া মই নিৰ্দিষ্ট ল'ৰাজনক সুধিলোঁ যে কিমান ল'ব কৈছে এইটো আমিও নাজানো আপুনি ৰেজিষ্ট্ৰেশ্যনত গৈ পেলাই আপুনি সোধক এপাক মই গ'লোঁ এতিয়া আহিব আচল জমনিটো মই যেতিয়া কাগজখন দিলোঁ বোলো ইনজেকশ্যন পুছ কৰিছে গতিকে ইয়াৰ চাৰ্জেছ কিমান হ'ব তাতে মণিপুৰী ল'ৰা এটা বহি আছিলে মষ্ট প্ৰবেবলি সি অসমীয়া ভালকৈ বুজি নাপায় আৰু হিন্দীও থুলমূলকৈ কয় মই ইংলিছতে সুধিলোঁ দিছ ইজ দ্য পেপাৰ হোৱাট উইল বি দ্য ইনজেকশ্যন পুচিং চাৰ্জ তেখেতে মাৰিলে মোবাইলত মাৰি কম্পিউটাৰত মাৰি পেলাই একজেক্টলি 30 ছেকেণ্ড মানৰ পিছত তেওঁ মোক কৈলে ইট উইল বি 400 ৰুপিজ এইটো 400 টকা হ'ব ইনজেকশ্যন পুচিং কৰা চাৰ্জ মানে ইনজেকশ্যনটো মাৰা বিনিময়ত 400 টকা হ'ব মইতো থটমত খাই গ'লোঁ
মই থপমন এটা কাৰণে খালোঁ কাৰণ ইনজেকশ্যনটো যিটো তেওঁলোকে ভেক্সিৰেপ লিখিছে সেইটোৰ MRP প্ৰাইচ হ'ল 397 আৰু মই তাত ডিছকাউণ্ট দি পেলাই তেওঁলোকে মোক দিছে 378 সেইটো তেওঁলোকে ডিছকাউণ্ট দিছে ঠিক আছে মানে 378 টকা ইনজেকশ্যনটোৰ দাম হ'ল 378 টকা আৰু তেওঁলোকে ইনজেকশ্যনটো মাৰা বিনিময়ত মোক চাৰ্জ কৰিছে 400 টকা জমনি চাব দেই তাৰপিছত মইতো চক হৈ গ'লোঁ তাৰপিছত মই আকৌ সুধিলোঁ আৰ ইউ চিয়'ৰ এবাউট দ্য চাৰ্জেছ কৈছে হোৱাই মই বোলো প্লিজ চেক ডেট এগেইন বোলো কৈছে আই এম চিয়'ৰ দিছ ইজ দ্য চাৰ্জ এণ্ড দিছ ইজ দ্য পলিচি অফ দ্য হস্পিটেল আই এম লাইক I think you have made any mistake, I guess. Just make it sure that this is the real search. মই বাৰম্বাৰ তেওঁক সুধি আছোঁ তেখেতে ক'লে নাই 400 টকাই হয় তাৰপৰা মই তেতিয়া কনচাৰ্ণ লৈ পেলাই মই ভাবিলোঁ চাওক আপুনি এটা ইনজেকশ্যন পুছ কৰা আপুনি প্ৰাইভেটেই হওক ভাই তেওঁ হেল্থ চিটি হস্পিটেলখন আমেৰিকাত খুলি থোৱা নাইতো হেল্থ চিটি হস্পিটেলখন খুলিছে অসমতে য'ত এটা সাধাৰণ শ্ৰেণীৰ মানুহৰ সংখ্যা আটাইতকৈ বেছি আৰু এতিয়া কোনোবাই মোক ক'ব তোমাৰ হাতত যদি পইচাই নাইকিয়া তেনেহ'লে প্ৰাইভেট হস্পিটেলত গৈছিলা কিয় ঠিক আছে চিকিৎসালয় প্ৰথম কথা চিকিৎসালয়ৰ অৰ্থ হ'ল সেৱা কৰা মই ক্লিয়াৰলি বুজি পাওঁ তেওঁলোক এখন প্ৰাইভেট ইনষ্টিটিউট হয় বা প্ৰাইভেট ইনষ্টিটিউশ্যন হয় তেওঁলোকৰ নিজা চলিবলৈ পইচা লাগে বুজি পাওঁ আৰু মই এনেকুৱা নহয় মই পে'মেণ্ট কৰা নাই তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজৰ আদিৰ পৰা মই অলৰেডি পে'মেণ্ট কৰি ৰাখিছোঁ যিটো এটা ভেলিডেশ্যন থাকে এটা ভেলিডিটি থাকে টাইম পিৰিয়ডলৈ অথচ পিৰিয়ড কৰাৰ পিছত তেওঁলোকে জাষ্ট সেই একেটা কামৰ কাৰণে 400 টকা চাৰ্জ কৰাটো আপুনি জাষ্টিফাইড বুলি ভাবেনে এটা সাধাৰণ ইনজেকশ্যন পুছ কৰাৰ বিনিময়ত 400 টকা চাৰ্জ কৰাটো আপুনি জাষ্টিফাইড বুলি ভাবে নেকি আৰু ভাবে যদি আপুনি তেনেহ'লে বহুত আম্বানী পুতেক হ'ব লাগিব নহ'লে বেলেগ কোনোবা এখন দেশত হ'ব লাগিব দিয়াটো আপত্তি নাই তেওঁলোকে 100 টকা চাৰ্জ কৰক 150 টকা চাৰ্জ কৰক 200 টকা চাৰ্জ কৰক 400 টকা এটা ইনজেকশ্যন পুছ কৰাৰ বিনিময়ত তাৰপিছত মই তেওঁক ক'লোঁ ফাৰ্ষ্ট অফ অল I don't know why you guys are charging this much of money for an injection only. মই তেওঁলোকক ক'লো কথাটো কোৱাৰ পিছত তেওঁ ক'লে যে আপুনি যদি পে' কৰিব নিবিচাৰে then you have to talk with the manager. মই ক'লো ঠিক আছে I just want to talk with your authority because this is too much. মই ইমানখিনি পে' কৰিব নোৱাৰোঁ ঠিক আছে প্ৰথম কথা আৰু মই নকৰোঁ পে' কৰিব নোৱাৰোঁ নহয় মোৰ তাত মই পইচা নাথাকা নহয় মই পইচা নাথাকাহেঁতেন মই প্ৰাইভেট হস্পিটেলত কেতিয়াও নাযাওঁ অভিয়াছলি যাম কিন্তু টু মাছ কাকো কৰিব দিব নোৱাৰি না এটা মানুহৰ এথিক্স থাকে এটা লিমিটেশ্যন থাকে সেই বস্তুটো আপুনি পাৰ কৰি পেলাই আপুনি যি মন যায় তাকে পলিচি বনাই দিব নেকি যি মন যায় তাকে চাৰ্জ কৰিব নেকি সাধাৰণ কাম এটাৰ কাৰণে ঠিক আছে চৰকাৰৰ ইয়াত নজৰ নাযায় প্ৰশাসনক ইয়াৰ নজৰত নাযায় কিন্তু আপুনি যদি সাধাৰণ গাড়ী এখন লৈ পেলাই ব্যৱসায় কৰে সাধাৰণ ব্যৱসায়টোৰ ওপৰত কিন্তু টেক্সৰ ওপৰত টেক্স কৰৰ ওপৰত কৰ তেওঁলোকে ভালকৈ পুছ কৰিব গাড়ী এখন যদি সাধাৰণ নো পাৰ্কিঙতো ৰাখে লগালগ ফটো মাৰি ট্ৰেফিকে কিন্তু লগালগ দি দিয়ে সেইখিনি কিন্তু পুৰা জানে কেনেকৈ ল'ব পাৰে কিন্তু এই ডাঙৰ মালিকবিলাকৰ পৰা ডাঙৰ ইনষ্টিটিউশ্যনবিলাকত চাগে চৰকাৰৰ চকু নাযায় প্ৰশাসন ব্যৱস্থা চাগে চকু নাযায় তাৰপিছত কি হ'ল তেওঁ মেনেজাৰক মাতিলে মেনেজাৰ আহিলে মেনেজাৰ অহাৰ পিছত তেওঁ মোৰ লগত কনচাল্ট কৰিলে কথা পাতিলে তাৰপৰা মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে কি বেচিছত 400 টকা লৈ আছে মেবি তেওঁলোকক কোনো কুৱেশ্যন নকৰে কাৰণে তেওঁলোকে বস্তুটো চাৰ্জ কৰিবলৈ সুবিধা পাই আছে চাগে তেওঁ ক'লে ছাৰ যে এইটোৱে পলিচি হয় মই বোলো ঠিক আছে আপুনি পলিচি বনাইছে আই এগ্ৰি উইথ ডেট আই ৰেচপেক্ট ডেট আপুনি ইয়াতে জব কৰি আছে আপুনি পলিচি ফ'ল' কৰিব লাগিব মোৰ আপোনাৰ লগত একো প্ৰব্লেম নাইকিয়া বাট মোক কওক যে অন হোৱাট বেচিছ আপুনি ইমানখিনি বা আপোনালোকে ইমানখিনি টকা চাৰ্জেছ কৰি আছে ফাৰ্ষ্ট অফ অল আপুনি হেল্থ চিটি হস্পিটেলখন কোনো আমেৰিকাত বনোৱা নাইকিয়া বনাইছে অসমতে অসমৰ মানুহৰ এটা নিৰ্দিষ্ট ইনকাম কৰিব পৰা ক্ষমতা আছে এটা লিমিটেশ্যন আছে ইনকাম কৰিব পৰা তাতকৈ গৈ পেলাই কোনোবাই কিডনি বেছিহে আপোনালোকৰ তাত চৰকাৰী কি কয় আপোনালোকৰ তাত চিকিৎসা কৰিব লাগিব তেনেহ'লে তেতিয়া মই ক'লোঁ চাওক বোলো প্ৰথম কথা চাওক আপুনি যদি মোক কয় এইটো বাধ্যতামূলক মই ইয়াত 400 টকা পে'মেণ্ট কৰি যাম মই পে'মেণ্ট নকৰোঁ বুলি আপোনাক কোৱা নাই কিন্তু মই আপোনাক সুধিছোঁ মানৱীয়তাৰ খাতিৰত 400 টকা জাষ্টিফাইড হয়নে এটা ইনজেকশ্যনৰ বিনিময়ত তেনেহ'লেচোন আপোনালোকৰ ওচৰত বোলে এমাৰ্জেঞ্চি কোনোবাই যদি বোলো এই যোৰাবাটত হওক বা খানাপাৰাত এক্সিডেণ্ট হয় ওচৰত থকা হস্পিটেল হিচাপে যদি আপোনালোকৰ ওচৰলৈ আহে তেওঁচোন ঘৰৰ মাটি কিডনি চব বেচি পেলাই আপোনালোকৰ তাত কি বুলি কয় চিকিৎসা কৰিব লাগিব তাৰ বাহিৰত তেওঁ তাত অপশ্যন নাইকিয়া কাৰণ তেওঁ এমাৰ্জেঞ্চিত সোমাই দিব মই বাচিব লাগে বুলি বা তেওঁৰ পৰিয়ালে তেওঁক সোমাই দিব তাৰপিছত তেওঁলোকৰ কি অৱস্থা হ'ব তেওঁলোকেতো গম নাপাব কাৰণ সেইখিনি সময়ত যেতিয়া মানুহৰ জীৱন মৰণ আহে সেইখিনি সময়ত প্ৰথম হস্পিটেল বিচাৰে মানুহে নাচায় প্ৰাইভেট নে কি বুলি হয়নে গতিকে তেনে অৱস্থাত বোলো তেওঁ সোমোৱাই লোৱাৰ পিছত যেতিয়া গম পাব ইমানখিনি টকা বিল হৈ গ'ল তেওঁতো মূৰে কপালে হাত দি কিডনি বেছি কাৰণ নিজৰ মাটি বেছি বিক্ৰী কৰি পেলাই আপোনালোকক কৰিব লাগিব যিমানেই নহওক আপোনালোকৰ তাতো মানৱীয়তা থাকিব লাগে ন মানুহক কিমান টকা এটা চাৰ্জ কৰিব পাৰি আপোনালোকে চাৰ্জ কৰক 100 টকা কৰিব পাৰে 150 টকা কৰিব পাৰে মোৰ মতেতো 100 টকাও বেছিয়ে হয় এটা পুচিঙৰ কাৰণে অথচ মই কৈছোঁ প্ৰাইভেট হিচাপে আপোনালোকৰ চলিব লাগে আপোনালোকৰ খৰচ আছে আপোনালোকৰ ষ্টাফ আছে বুজি পাওঁ কিন্তু আপোনালোকে ৰিয়েলি 400 টকা কি ভাবি পেলাই কৰিছে তাৰপিছত তেওঁ ক'লে ঠিক আছে মই কিবা এটা কৰোঁ তেখেতে তেতিয়া সেইটো ক'লে মোক কোৱাৰ পিছত
হয়তো তেখেতে ভাবিলে যে আজিলৈকে কুৱেশ্যন কৰা নাইকিয়া, তেওঁ কুৱেশ্যন কৰিছে, বেটাৰ হ'ব মই তেখেতক যাবলৈকে দিওঁ। তেওঁ অলপ সময়ৰ পিছত আহি পেলাই মোক ক'লে যে ছাৰ মানে কি হ'ল কথাটো, আপুনি বাৰু এইটো পে'মেণ্ট কৰিব নালাগে, বাট এইটো প্ৰথম মানে ছেকেণ্ড ড'জ হিচাপে আমি আপোনাক মাফ কৰিছোঁ, কিন্তু ইয়াৰ পিছৰ বাৰৰ পৰা আপুনি পে' কৰিব লাগিব। প্ৰথম কথা যে মই ছেকেণ্ড থাৰ্ড টাইমৰ পৰা আপোনালোকৰ তাত নাযাওঁৱেই এনেকৈ হ'লে, কাৰণ আপোনালোকে অলৰেডি এটা নিয়ম ভংগ কৰিছে। ৰেজিষ্ট্ৰেশ্যন ফিজ লোৱাৰ পিছত সেই একেটা কামৰ কাৰণে যিহেতু মই 1000 টকা পে' কৰি আহিছোঁ পৰহি, তাৰ বিনিময়ত আপোনালোকে পুচিং চাৰ্জ আকৌ লৈ আছে এটা সাধাৰণ ইনজেকশ্যনৰ বিনিময়ত, বাকী চিকিৎসা কৰিব গ'লেতো লাল বাতি জ্বলাই দিব, তেনেকুৱা ধৰণৰ কথা। গতিকে মই ছেকেণ্ড টাইমটো নাযাওঁৱেই, কিন্তু অথচ আপোনালোকে নিয়ম ভংগ কৰিছে। এটা কনজিউমাৰ ৰাইট থাকে, সেই কনজিউমাৰ ৰাইটটো এইটো অভাৰ হৈ যায়। ইয়াত কাৰোবাৰ পইচা আছে পইচা নাই, নাযাব প্ৰাইভেট হস্পিটেল, তেনেকুৱা কোনো কথা নাই। আমি আজিলৈকে সৰুৰ পৰা প্ৰাইভেট হস্পিটেলতে ট্ৰিটমেণ্ট কৰি আহিছোঁ, নিজৰ ইঞ্চুৰেঞ্চৰ পৰা আদি চব আছে আমাৰ, কিন্তু অথচ এইটো এটা মই ভাবোঁ এটা টোটেলি বেয়া প্ৰেক্টিচ। চৰকাৰে ইয়াৰ ওপৰত নজৰ দিয়া দৰকাৰ। মই জাষ্ট এটাহে কনচাৰ্ণ এতিয়া বৰ্তমান এইটোক লৈ পেলাই যে এজন সাধাৰণ শ্ৰেণীৰ মানুহে যদি এমাৰ্জেঞ্চিত এই হস্পিটেলখনত ট্ৰিটমেণ্ট কৰিব যায়, এই হেল্থ চিটি হস্পিটেলখনত যদি ট্ৰিটমেণ্ট কৰিব যায়, তেনেহ'লে তেওঁ নিজৰ ঘৰ মাটি বিক্ৰী কৰি পেলাই ট্ৰিটমেণ্ট কৰিব লাগিব, তাৰ বাহিৰে তেওঁৰ কোনো অপশ্যন নাই। চৰকাৰে যেনেকৈ এই যে বাছবিলাক বা গাড়ীবিলাকত যে দেখে তেওঁলোকে লিমিট কৰি দিয়ে যে এই বস্তুটোৰ কাৰণে ইমানখিনিয়ে তেওঁ চাৰ্জ কৰিব পাৰিব। কিয়? তেওঁলোকে যদি প্ৰাইভেট বস্তুত যদি তেওঁলোকে ইণ্টাৰভিন কৰিবই নোৱাৰে, তেনেহ'লে পেচেঞ্জাৰ ভেহিকেলৰ ক্ষেত্ৰতে কৈ আছোঁ, মোৰ গাড়ী ব্যৱসায় আছে, যিহেতু মই ব্যৱসায় মোৰ ক্ষেত্ৰতে মই কৈ আছোঁ, তেওঁলোকে প্ৰাইভেট গাড়ীবিলাকক তেনেহ'লে কিয় এটা নিৰ্দিষ্ট ভাড়া নিৰিখ বান্ধি দিয়ে যে তোমালোকে এই ভাড়াটোহে ল'ব পাৰিবা? তেওঁলোকে যদি সেইটো কৰিব পাৰে প্ৰাইভেট ছেক্টৰত, তেনেহ'লে এনেধৰণৰ হস্পিটেলসমূহকো তেওঁলোকে এটা নিৰ্দিষ্ট বা লিমিটেশ্যন বান্ধি দিব পাৰে যে তোমালোকে এইটো নিৰ্দিষ্ট ট্ৰিটমেণ্টৰ বাবে ইমানে চাৰ্জ কৰিব পৰা, ইয়াতকৈ অধিক নহয়। এই টোটেলি কনজিউমাৰ ৰাইট ভাইলেশ্যন হওক, মানুহৰ সাধাৰণ যিটো মানে এটা অধিকাৰ যে চিকিৎসা কৰিব পৰা অধিকাৰ, সেইটো খৰ্ব হৈ আছে কমপ্লিটলি। মানুহে কৰিব নোৱাৰিব এনেকৈ মানুহ মৰি যাব এনেকৈ। আৰু আমাৰ বৰ্তমান সময়ত চিকিৎসা ব্যৱস্থাটো বা চৰকাৰী চিকিৎসা ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান এডভান্স হোৱা নাই যে ইমানখিনি মানুহ বহুত সহজে ল'ব পাৰিব। প্ৰাইভেট হস্পিটেল লাগিবই, প্ৰাইভেট হস্পিটেল লাগিবই। আৰু কিন্তু এনে পৰিস্থিতিত প্ৰাইভেট হস্পিটেলত যাবলৈ মানুহে ভাবিব কেনেকৈ? মানুহে 100 বাৰ ভাবিব লাগিব, ভাবি পেলাই গ'লেও তেওঁলোকে আকৌ মূৰে কপালে হাত দিব লাগিব, তাৰ বাহিৰে তেওঁলোকৰ তাত অপশ্যনেই নাইকিয়া। কিন্তু চৰকাৰ এইবিলাকত মান নিদিয়ে। হয়তো চাগে চৰকাৰৰ প্ৰতিনিধিসকল, প্ৰশাসনৰ ক্ষেত্ৰৰ প্ৰতিনিধিসকলে এওঁলোকৰ পৰা চাগে মোটা ধন পায়, যাৰ বিনিময়ত তেওঁলোকে চাগে মনে মনে থাকে। এইখিনিতে মই ডক্টৰসকলকো মই এটা কুৱেশ্যন মই কৰিব বিচাৰোঁ, ঠিক আছে? মোৰো নিজৰ লগৰ বহুত কেইজন ডক্টৰ আছে, তেওঁলোকো চাগে অফেণ্ড হ'ব এই কথাটো শুনি পেলাই। মই প্ৰায় দেখোঁ কিবা এটা হ'লে হস্পিটেল কেতিয়াবা ডক্টৰৰ ওপৰত আক্ৰমণ হয়। এনেবোৰ ক্ষেত্ৰত আমি সদায় এনেবোৰ মানে কাৰ্য আমি সদায় বিৰোধ কৰি আহিছোঁ। সিদিনাখনো মই যেতিয়া এমাৰ্জেঞ্চি ৱাৰ্ডত আছিলোঁ, সেই নিৰ্দিষ্ট ডক্টৰজনেও কিবা এটা কেছ লৈ পেলাই মানে কোনোবা এজন পুলিচে মানে লৈ আহিছিলে মেডিকেল চেকআপৰ কাৰণে, তেওঁক কৈছিলে যে এনেকুৱা চিটুৱেশ্যনৰ যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে ডক্টৰ ছেফটি নাথাকিব মেডিকেল ডিউটি লাইনত। তেতিয়া মই তেওঁলোকলৈ যেনে কুৱেশ্যন, যদিহে আপোনালোকক মেডিকেল ডিউটি লাইনত বা ডিউটিৰ সময়ত ছেফটি লাগে, তেনেহ'লে আপোনালোকৰ নিজৰো এটা মানৱীয়তা বা এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ড এটা আছেনে নাইকিয়া, যে কাক কিমান টকা চাৰ্জ কৰিব পাৰি, ঠিক আছে, আৰু কি ধৰণৰ এটা লিমিটেশ্যনলৈ যাব পাৰি অসম বা ভাৰতৰ ব্যৱস্থাত। একচুৱেলি কি বুলি ক'ম, প্ৰাইভেট হস্পিটেলবিলাকো কিজানি দুখ আছেনে নাজানো, কাৰণ ডক্টৰক লাখে লাখে টকা পে'মেণ্ট কৰিব লাগে, ঠিক আছে, আৰু সেইটো কাৰণেই চাগে আজিৰ দিনত বহুতে ডক্টৰ হ'ব বিচাৰে। কিন্তু মই ক'ম, মোৰ কোনোবাই ফিজ লোৱাত মোৰ প্ৰব্লেম নাইকিয়া, কোনোবাই টকা ঘটাত প্ৰব্লেম নাইকিয়া, কিন্তু মানুহৰ এটা মানৱীয়তা গুণ থকা দৰকাৰ। মানুহ যেতিয়া চিকিৎসালয়ত যায়, ডক্টৰজনক যেতিয়া দেখে, ভগৱান হিচাপে তেওঁলোকে দেখে। গতিকে ভগৱানেই যদি বা ভগৱানৰ ক্ষেত্ৰখন বা পৰিসীমাটোতেই যদি মানুহক যদি অত্যাচাৰ বা লুটা হয় বা মানুহক চেপা হয়, এক প্ৰকাৰে ক'ব গ'লে শোষণ কৰা হয়, তেনে ক্ষেত্ৰত সেই মানুহজনক বা সেই ব্যক্তিজনক বা সেই নিৰ্দিষ্ট কৰ্মটোক ভগৱানৰ লগত তুলনা কৰিব পৰা যায়নে? গতিকে মই ডক্টৰসকলকো ক'ম, আপোনালোকে নিৰ্দিষ্ট কৰ্মৰ ক্ষেত্ৰত ছেফটি বিচৰাৰ আগত আপোনালোকেও নিজৰ জাগিৰটোক বা জমিৰটোক এটা নিজৰ যি আত্মা আছে, সেই আত্মাটোক সোধক যে আপোনালোকে যিমান টকা চাৰ্জেছ লয় বা যিমান টকা চাৰ্জ কৰে, আপোনালোকৰ সিমান টকা প্ৰয়োজন নে? বা সেই সিমান টকা সেই নিৰ্দিষ্ট চিকিৎসা কৰিব আহিব বিচৰা মানুহজনে আপোনালোকক পে'মেণ্ট কৰিব পাৰিবনে? নাই, তেওঁ এবাৰ চিকিৎসা কৰিব গৈ পেলাই গোটেই তেওঁৰ সম্পত্তি, তেওঁ গোটেই যিমান জীৱনৰ কষ্ট আছে, কষ্টধন আছে, আপোনালোকক দি দিব লাগিব। এনেকৈ কিন্তু মানুহৰ সেৱা নহয়, ঠিক আছে? এনেকৈ আপুনি সেৱা কৰি টকা ঘটিব পাৰিব, আশীৰ্বাদ কেতিয়াও নাপায়।
আপোনালোকক হয়তো বেয়া নাপাব ঠিক আছে আমিও নিৰ্দিষ্ট এটা প্ৰফেশ্যনৰ লগত জড়িত কিন্তু মোৰ আপোনাৰ লগত বা ডক্টৰ কোনো ধৰণৰ মোৰ শত্ৰুতা নাই কোনো ধৰণৰ কোনো প্ৰতিষ্ঠানৰ লগত শত্ৰুতা নাই কোনো হস্পিটালৰ লগত নাই কিন্তু মই আই এম ভেৰি কনচাৰ্ন এবাউট দিছ চিটুৱেশ্যন যে এটা ইনজেকশ্যনৰ কাৰণে 400 টকা সাধাৰণ মানুহে কেনেকৈ পে' কৰিব মই নকৰিলোঁ মোক যাবলৈ দিলে কাৰণ মোক হয়তো যাবলৈ এটা কাৰণে দিলে বিকজ মই কুৱেশ্যন কৰিব পৰা মোৰ অধিকাৰ আছিলে মই কুৱেশ্যন কৰিব পৰা ক্ষমতা আছিলে মই কৰিলোঁ তেওঁলোকক কিন্তু হয়তো বহুতে কি চিটুৱেশ্যন হ'ব বুলি ভাবি পেলাই গুচি আহিব তাৰ পৰা কিন্তু 400 টকা দিবলৈ এজন ভাল ইনকাম কৰা মানুহৰ গাত লাগিব কিন্তু মই সেই নিৰ্দিষ্ট জব কৰা তাতে মেনেজাৰজনকো সুধিছিলোঁ বোলে আপোনাক মই সুধিছোঁ ঠিক আছে মানৱীয়তা খাতিৰতে আপোনাক মই সুধিছোঁ আপোনাৰ ঘৰৰ কোনোবা কিবা এটা হ'লে বাৰু আপুনি ছেম হস্পিটেল আপুনি কাম কৰা হস্পিটেলখনতে 400 টকা ইনজেকশ্যন মাৰিবলৈ আপুনি আনিবনে তেখেতে এনচাৰ দিব নোৱাৰিব কিন্তু তেখেতে দিবও নোৱাৰিব কাৰণ তেওঁ জব কৰি আছে যিহেতু তেওঁ হেপিনে ক'ব লাগিব ইটছ অ'কে বুজি পোৱা যায় কিন্তু সেইটোৱে গতিকে অনুগ্ৰহ কৰি একদম মই হাত জোৰ কৰি কৈছোঁ চৰকাৰক যে এনে চিটুৱেশ্যনবিলাক আপোনালোকে প্লিজ টেকেল ডাউন কৰক আৰু ইমান ডাঙৰ অফিচাৰ্ছ বহি আছে ACS বহি আছে মানে ভাল প্ৰশাসনিক বিষয়া বহি এনেকুৱা অলপ চকু দিবলৈ দিয়ক এইবিলাক মানুহক এনেকৈ লুটিলে মানুহ খাব কি মানুহ যাব কি মানুহে ঘটিব কি মানুহ মৰি যাব তাৰ বাহিৰে কি অপশ্যন আছে কওক মানুহ মৰি যাব অকল মানুহক সস্তীয়া বস্তু দি বিনামূলীয়া বস্তু দি মানুহৰ জীৱন নচলে মধ্যবিত্ত শ্ৰেণীয়ে আপোনালোকক চৰকাৰখনক চলাই আছে মধ্যবিত্ত শ্ৰেণীৰ কাৰণে চৰকাৰ চলি আছে আৰু টেক্সৰ ক্ষেত্ৰত কৰবিলাক আপোনালোকে পাই আছে গতিকে এই মধ্যবিত্ত শ্ৰেণীটো বা দুখীয়া শ্ৰেণীটোতো ভাবি আছে বিনামূলীয়া হওক কিবা দিয়ে কিন্তু এই মধ্যবিত্ত শ্ৰেণীটো যে মাৰিছে যে ই কিন্তু ভৱিষ্যতে ক্ষতি কৰিব ঠিক আছে হয়তো নাজানো এই ভিডিঅ'টো দিয়াৰ পিছত চাগে মোৰলৈও কি চিটুৱেশ্যন আহে কিন্তু মোৰ কিন্তু কাৰো লগত শত্ৰুতা নাই দেই একদম প্ৰেক্টিকেলিটি মই কৈছোঁ আপোনালোকক নিজক এই ডক্টৰকেইজনকো কৈছোঁ বা সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক কৈছোঁ নিজৰ আত্মাটোক এবাৰ সুধি চাওক সঁচাই ইমানখিনি টকা চাৰ্জ কৰা জৰুৰী নেকি ধন্যবাদ